Hey guys, welcome back to Nikki and Miduki life. So guys, ৰাতিপুৱা vlogটো start কৰিছো। কিবাটো reason থাকিব আপোনালোকে বুজি পাইছে চাগে। পুৰা চুলি থুলি অকমান মানে straight কৰি দিলো, ইমানো নকৰিলো, তেতিয়াহে অকমান fluffy মানে ভলিউম থকা যেন লাগিব ন। So আজি মানে আমাৰ পেহীৰ ল'ৰা এটা দাদা তেওঁৰ বিয়া আছে। So তাতেই যাম। So ৰাতিপুৱা পুৰা গা পা ধুই ললো। এতিয়া মেকআপ কৰিব বাকি, ড্ৰেছ পিন্ধিব বাকি, আৰু এতিয়া আমি যাম আৰু অকমান পাছত। So ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। লাষ্টত মানে সব কাজিন লগ হ'মতো, আপোনালোকে বুজি পাইছে চাগে, পুৰা ধামাকেদাৰ হ'ব। So let's start the video. Guys, ready হৈ ললো, কেনেকুৱা লাগিছে জনাব। এয়া আউটফিট। ঠাণ্ডা মানে ৰ'দটো কিয় জানি আজি লুকালে। মানে ৰ'দটো দিব চাগে অলপমান পিছত, বাট এতিয়া অকমান মানে কুঁৱলী পৰা টাইপ হৈছে। চ' এইকাৰণে চুৱেটাৰ পিন্ধি লৈছোঁ, ঠাণ্ডা লাগে ন। চ' ৰেডি হৈ ল'লোঁ, এতিয়া যাওঁ আৰু বিয়া খাবলৈ। কেনেকুৱা লাগিছে জনাব। মেহেন্দিও লগাইছোঁ, কেনেকুৱা লাগিছে গাইছ। মা পিছফালে বহিছে, পাপা গাড়ী চলাই আছে, আৰু মই আজি মৃদু নাযায়, তাৰ মানে পঢ়িব লগা আছেতো, সেইকাৰণে তাইক পঢ়িবই দিছোঁ। আৰু অকণমান গাটোও বেয়া, সেইকাৰণে ঘৰতে থৈ দিছোঁ তাইক। চ' যাওঁ আৰু এতিয়া বিয়ালৈ বুলি। পালো গাইছ ফাইনেলি। দখনা পিন্ধিছে গাইছ। ভোগ খালো গাইছ পূজাৰ। মানে কিহত বনাই আছে গাইছ? হেল্ল' গাইছ। গাইছ কোন হয় গম পাইছে চাগে, এইটো কোন হয় কম? দাদা। হেল্ল' লগত উঠিব বোলে গাইছ। লগত উঠা বহুত এটা হেঁপাহ আছিলে, উঠিলোঁ আৰু ভনীৰ কাৰণে আজি হেঁপাহটো পূৰণ কৰিলোঁ। তাকেহে পুৰা ছাপোৰ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া পানী তুলিব যাম গাইছ। পানী তুলিব গাইছ।
ডাইরেকশন দি জগন্নাথ মন্দির ইহাত ডাইরেক্ট কিসের নুঠাত A few moments later. bom nangan latihan
Dora koi na ekelage guys. Good. A few moments later. Ina gadway ase guys. Major মানুহ ভাত খাবলৈ দিছে ভাত খাব বহিলো গাইস ভাত আছে আছে মানুহ আছে কি আছে ভাত খাব গুছা চাৰিওফালে মানুহ তাই বেয়া কইনা হাজাই আছে গাইস আৰু লগত বাগুৰুম্বা আৰু নিহল পাপা আহিলে কবি হা পাপা নিলেহে যাবা পাম বৌ গাইস আমাৰ নতুন বৌ কিমাননো বহি থাকিম গাইছ একদম আমনি লাগি গ'ল সেইকাৰণে দাদাহঁতৰ লগত ওচৰতে থকা কেফে এখনলৈ গ'লোঁ ইমান ধুনীয়া চাব দেই আপোনালোকেও মই ফটোবিলাক লগাই দিম মানে আৰু ইমান টেষ্টি আছিলে খানাবোৰ চাওক আৰু মাজে মাজে মই নিজকেও দেখুৱাই আছোঁ কেনেকুৱা লাগিছে জনাব গাইছ ললিপপ লাগেলু দাদাই পাৰ্টি দিছে গাইছ ঝল ম'ম' এণ্ড এইটো বা কি আছিলে নাজানো আৰু আমাৰ নিহাল সি পুৰা ৰেডি হাত পাত থৈ পাৰ্টি মই দিয়া নাই পিছে মামাই দিছে ঘূৰাই দিছে A few moments later. খানা পিনা ডান গাইছ তাৰপাছত আমি অকণমান ফুৰিবলৈ গ'লোঁ ওচৰতে মামা এজন আছে চাওকচোন তাহঁতৰ এইটো ডগ ইমান কিউট দৰা ৰেডি কৰাই দি আছে গাইছ
গাইছ এতিয়া ৰেডি পূৰা বিয়া কৰাবলৈ পূৰা একদম ধুনীয়াকৈ ৰেডি হৈ লৈছে আৰু এতিয়া পূৰা নিয়ম কানুনবিলাক কৰি আছে কইনা মাত বজায় গাইছ কইনা আহি গ'ল গাইছ ফাইনেলি দেখা নাপাবি মই এইখিনি পেলাই নুবুজো কিছু দেখা নাযায় এতিয়া বৰমালা পিন্ধাব গাইছ ইমান ধুনীয়া মোমেণ্টটো মই কেপচাৰ কৰিব পাই বহুত সুখী আছোঁ